প্ৰতি মাহে দৰমহা আহে, কিন্তু মাহ শেষ হোৱাৰ আগতেই টকা শেষ হৈ যায়। এয়া আমাৰ আটাইতকৈ ডাঙৰ সমস্যা। আজি আমি আপোনাক ক'বলৈ ওলাইছোঁ এনে তিনি সহজ পদ্ধতিৰ বিষয়ে, যাৰ জৰিয়তে আপোনাৰ আয় বেছিদিন চলিব আৰু সঞ্চয় কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম আমাৰ ইউটিউব চেনেল অসম ইউথ একাডেমীলৈ। এই চেনেলৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ জীৱনত টকাৰ সঠিক ব্যৱস্থাপনা শিকি আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী জীৱন গঢ়ি তোলা। টিপ 1, 50-30-20 ৰুল। আপোনাৰ আয়ৰ 50% খৰচ হ'ব দৈনন্দিন প্ৰয়োজনত, 30% হ'ব নিজৰ ইচ্ছাৰ খৰচত আৰু 20% হ'ব সঞ্চয়ত। যদি আপুনি এই নিয়ম মানি চলে, মাহে মাহে আপোনাৰ টকাৰ অভাৱ নহয়। টিপ 2, জৰুৰীকালীন ধন। অকস্মাত হোৱা অসুখ, চাকৰি হেৰুওৱা, কিবা অনাকাংক্ষিত বিপদ, এইবোৰ কেতিয়া ক'ত হ'ব পাৰে সেয়া ক'ব পৰা নাযায়। সেয়ে আপোনাৰ মাহিলী অত্যাৱশ্যকীয় খৰচ অতি কমেও 3 গুণ আৰু পাৰিলে 6 গুণ পৰিমাণৰ ধন আছুতীয়াকৈ ৰাখক। ইয়াক কোৱা হয় ইমাৰ্জেঞ্চি ফাণ্ড। এই ধন বিপদৰ সময়ত সহজতে পোৱাকৈ বেংকত ফিক্সড ডিপজিট কৰি চুইপ ইন সুবিধাৰে ৰাখক। টিপ 3, সোনকালে সঞ্চয়ৰ আৰম্ভণি। আপোনাৰ ধন কেৱল বেংক একাউণ্টত ৰাখিলে লাভ নহয়, কিয়নো ছেভিংছ একাউণ্টত বেংকে খুব কম সুদ প্ৰদান কৰে। সেয়ে মিউচুৱেল ফাণ্ড, SIP, FD বা অন্য সুৰক্ষিত বিনিয়োগত টকা লগালে সময়ৰ সৈতে টকা বৃদ্ধি পাব। যিমান কম বয়সৰ পৰা সঞ্চয় কৰিব, সিমান বেছি লাভ অৰ্জন কৰিব। কাৰণ টকা সময়ৰ লগত চক্ৰবৃদ্ধি বা কম্পাউণ্ডিং হৈ বাঢ়ে। টকা হৈছে এক উপকৰণ, লক্ষ্য নহয়। এই উপকৰণ আপুনি সঠিকভাৱে ব্যৱস্থাপনা কৰি আপোনাৰ লক্ষ্য আৰু স্বপ্ন পূৰণত ব্যৱহাৰ কৰক। ভিডিঅ'টো ভাল লাগিলে অসম ইউথ একাডেমী চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ 1 মিনিটৰ সময়ে অন্য কোনো মানুহৰ জীৱনো সলনি কৰি দিব পাৰে। আপোনাৰ এই বিষয়ে কিবা প্ৰশ্ন বা জানিবলগীয়া থাকিলে তলত কমেণ্ট কৰক। শীঘ্ৰে আৰু এটা নতুন বিষয় লৈ আমি আপোনাৰ ওচৰ চাপিম। ধন্যবাদ। নিজে শিকো, আনকো শিকাওঁ।